নমস্কাৰ বন্ধুসকল, 10 ছেপ্টেম্বৰ তাৰিখে NRC যিটো ফাইনেল লিষ্ট ওলাব, সেই লিষ্টটো আপুনি অনলাইনত কেনেকৈ চেক কৰিব পাৰিব আৰু কাৰ নাম আহিছে, কাৰ অহা নাই, সেইবিলাক তথ্যৰ সবিশেষ জানিবলৈ আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু অলপো স্কিপ কৰি এই ভিডিঅ'টো নাচাব। এই ভিডিঅ'টোত ভালেমান কথা উল্লেখ থাকিব যিটো আপোনালৈ কামত আহিব পাৰে। বন্ধুসকল, যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো টিপি দিব, এনেকুৱা নতুন ভিডিঅ'বোৰ সকলোতকৈ আগত চাবৰ কাৰণে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইল বা লেপটপত থকা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত চাৰ্চ কৰিব nrcassam.nic.in লিখি পেলাই আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা নতুন এটা অপশ্যন আহিব। তাৰ পিছত আপুনি অলপ তলফালে স্ক্ৰল কৰি গৈ পেলাই ইয়াত চাব গো টু NRC অফিচিয়েল ৱেবছাইট। তাক ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আকৌ একটা এনেধৰণৰ নতুন পেজ খোল খাব। তাৰ পিছত আপুনি অলপ তলফালে স্ক্ৰল কৰি যাই পেলাই ইয়াত চাব, ইয়াত ছাপ্লিমেণ্টাৰী লিষ্ট দুটা ওলাইছে, কিন্তু এতিয়ালৈকে সেই লিষ্টটো ওলোৱা নাই, যিটো 10 ছেপ্টেম্বৰ তাৰিখে ওলাবৰ কথা। কিন্তু আপুনি ইয়াতে চাই থাকিব, 10 ছেপ্টেম্বৰ তাৰিখে যেতিয়া লিষ্টটো প্ৰকাশ পাব, আপুনি ইয়াত চাই থাকোঁতে আপোনাৰ সন্মুখত লিংকটো ওলাই যাব। আপুনি তাত ক্লিক কৰি আপোনাৰ সম্পূৰ্ণখিনি তথ্য আপুনি ভালদৰে চাব পাৰিব।